खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी 2027 नि जा सेन्सास बे सेन्सासखौ लानानै मिरु दुलाराय बर' फरायसा आफादनि खौरांगिरि मेल आरो बे समाव नोंथांमोना मिथिगौदि रायजोआव बे सेन्सासखौ लानानै राव धोरोम हारिमुखौ लानानै गोबां दान्थे बिदान्थेयाबो सोलिगासिनो दं आरो बेखौ लानानैनो दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव वारि बिथाङा खौरांगिरि मेलनि गेजेरजों जोंनि बर' हारिनि थाखाय एबा जोंनि बर' हारिनि जा सेन्सास बेखौ लानानै माखासे मानि गोनांथार बाथ्रा फोरमायदों आरो साफ्रोमबो बर' रायजो राजाफोरखौ गोबां बाथ्रा खावलायनायखौ बे समाव नुनो मोननाय जादों। दा बे समाव मिरु दुलाराय बर' फरायसा आफादनिफ्राय बर' हारिखौ एबा बर' साफ्रोमबो बर' रायजो राजाफोरखौ बेखौनो खावलायदों दि 2027 मायथाइनि सेन्सासाव गासैबो बर' सुबुङा गावनि बर' रावखौनो लिरनांगौनि खावलायदों दुलाराय बर' फरायसा आफादनिफ्राय। लोगोसे जायखिजाया रायजोआवनो थाया मानो नोंथाङा बर' रावखौ रायज्लायाबाबो 2027 मायथाइनि जा सेन्सास बे सेन्सासाव बर'खौनो लिरनांगौ होननानै जा बर' रावखौनो फिलआप खालामनांगौ होननानै बे समाव थोंजोङै खावलायदों साफ्रोमबो बर' हारिनिसिम। बे समाव मख'नांगोनदि गोबां जायगायाव जोंनि बर' सुबुंफोरा संसार जागासिनो दङ, नाथाय माखासे जायगाफोराव जोंनि बर' सुबुंफोरा गावनि बिमानि राव बर' रावखौ रायज्लायनो रोङा। थेवब्लाबो नाथाय जा 2027 मायथाइनि जा सेन्सास बे सेन्सासाव बर' रावखौनो लिरनांगौनि थाखाय बे समाव खावलायहरदों दुलाराय बर' फरायसा आफादनिफ्राय। दानिया फैदो बिदिब्ला जा रायजोआव सेन्सासनि बाथ्राखौ लानानै गोबां राजखान्थिनि बिथिङाव दान्थे बिदान्थे जाबाय थानाय समाव दुलाराय बर' फरायसा आफादनिफ्राय साफ्रोमबो बर' हारिनि रायजो राजाफोरखौ बे सेन्सासाव माबायदि सांग्रां जानांगौ बेखौ दुलाराय बर' फरायसा आफादनि आफादगिरि खोरोमदाव वारि बिथांनिफ्राय जों आबुङै खोनासंना लादोनि। सेन्सास टु हल आमार 2027 जी सेन्सास ইয়াত যেহেতু আমি জাতীয় সংগঠন হিসাবে আৰু সকলো বড় ভাষী লোক যিমান আমাৰ অসমত বসবাস কৰি আছে বা ইণ্ডিয়াত ৱেষ্ট বেংগলত আছে য'ত নাথাকক কিয় যোনটো জিলাত নাথাকক কিয় আজি আমি সেই সিদ্ধান্ত সকলো বুদ্ধিজীৱীয়ে আমাক এটা সাজেশন দিলে যে বড়োসকলে নিজৰ ভাষালৈ জীয়াই থকা আৰু নিজৰ আজি ভাষাটো হ'ল 8 শিডিউল ভাষা অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ ইয়াৰ কাৰণে আগন্তুক দিনত যেতিয়া সেন্সাসৰ যি এটা লেংগুৱেজ অপচন আহিব তেতিয়া আমি সকলো বড়োসকলক যোনবিলাকে মানে চৰাইদেউত যোনবিলাকে ডিব্ৰুগড়ত তিনচুকীয়াত চদিয়াত বা গোলাঘাটত য'ত মানে তেওঁলোকৰ নগাঁৱত হোজাইত যোনবিলাকে মানে বড়ো ভাষাৰ কোৱাটো টান তথাপিও আমি আহ্বান ৰাখিছোঁ বা এইটো এটা ৰাজহুৱা এটা সিদ্ধান্ত যে সেন্সাসত সকলো বড়ো ব্যক্তিয়ে বড়ো মানুহে যাতে বড়ো ভাষাটো যাতে শিডিউল ভাষা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে ইয়াৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। লেংগুৱেজ কলমত মানে তাত আপোনালোকে অন্তৰ্ভুক্ত কৰিব লাগে, এইটো এটা নিখিল বড়ো ছাত্ৰ সন্থাৰ জাতীয় সিদ্ধান্ত আৰু সেইটো সকলো বুদ্ধিজীৱীৰ এটা সাজেশন। ইয়াৰ কাৰণে আপোনালোকক আমি আজি জনাইছোঁ আৰু এপছু আৰু বড়ো সাহিত্য বা লগতে বিভিন্ন জাতীয় সংগঠনে আমি ইয়াৰ ক্ষেত্ৰত জাগৃত কৰাৰ কাৰণে এৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে আমি এই ঠাইবিলাকৰ য'ত আমাৰ এপছু আছে আমাৰ সাহিত্য বা আছে এনেকা আমি মানে যাতে বহুতো মানে গাঁওবিলাকক গৈ এইটো আমি এৱেৰনেছ কৰাৰ প্ৰচেষ্টা আমি লৈছোঁ। এইটো আমি তিনি নম্বৰ যিটো সিদ্ধান্ত আমি যোৱাকালিৰ আলোচনাৰ মাধ্যমে এইটো লোৱা হৈছে। 4 নম্বৰত এতিয়া অসমত যিটো এডুকেশ্যনৰ ক্ষেত্ৰত যোৱা কিছুদিন আগত অসম চৰকাৰৰ ফালে পৰা 6 শিডিউল কাউন্সিলত যিমান আমাৰ মানে এডুকেশ্যনত এলিমেণ্টাৰী ছেকশ্যনত বেচিকেলি য'ত মানে পিপল টিচাৰ ৰেচিঅ'ক লৈ তেওঁলোকে মানে আমাৰ যি LP স্কুল বড়ো মিডিয়াম কিছুমান এছামিজ মিডিয়ামো আছে মিক্স মিডিয়ামো আছে এইবোৰ স্কুলক তেওঁলোকে মাৰ্জাৰ কৰাৰ কাৰণে অসম চৰকাৰে এটা নটিচ 6 শিডিউল কাউন্সিলবিলাকক এডুকেশ্যন ডিপাৰ্টমেণ্টক দিয়া গৈছে। কিন্তু আমি যোৱাকালিৰ আলোচনাত বহুতো বুদ্ধিজীৱীয়ে ক'লে যে আমাৰ যিহেতু কিছুমান দুৰ্গম অঞ্চলত LP স্কুল আছে কিছুমান এনেকা অঞ্চল আছে য'ত মানে স্কুলৰ পাৰ্থক্য যে এটা LP স্কুলৰ পৰা আন এটা LP স্কুললৈ কিলোমিটাৰ বা ডিষ্টেন্সটো বহুত দূৰত আছে। তো ইয়াৰ ক্ষেত্ৰত সকলোৰ মানে ছাপোৰ্ট বা সকলোৰ নজৰত বা আমাৰ আজিৰ দিনত যেহেতু দুৰ্গম অঞ্চলত বা বেকৱাৰ্ড এৰিয়াত আৰু লগতে ট্ৰাইবেল এৰিয়া হিচাপে ইয়াত যিবিলাক স্কুল আছে তাত বেচিকেলি আগৰ দিনৰ পৰাই তাত মানে ফিটিয়াৰ বুলি হিচাপ ল'লে তাত মানে ছাত্ৰৰ সংখ্যা যিটো অলৰেডি কম আছে ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাও তেওঁলোকৰ মানে যি সাজেশন বা এডভাইস লৈ আমি এটা সিদ্ধান্তত আহিলোঁ যে
বড়োলেণ্ড চৰকাৰ আৰু শিখ শিডিউল কাউন্সিলৰ যি চৰকাৰ আছে কাৰ্বি আংলং চৰকাৰো এনেকুৱা এটা সিদ্ধান্তত আহিব লাগে যে মানে তাত যেহেতু যি এটা প্ৰচেষ্টাত LP স্কুলবিলাক মানে ৰক্ষণাবেক্ষণ কৰি তাত ৰাইট টু এডুকেশ্যনটো প্ৰধান দায়িত্ব লৈ পেলাই সকলো বাচ্চাই সকলো ছাত্ৰই যাতে ৰাইট টু এডুকেশ্যন হিচাপে ফাণ্ডামেণ্টেল ৰাইট যিটো আমাৰ সংবিধানত আৰ্টিকল 21 এড আছে ইয়াৰ লগত সম্পৰ্ক ৰাখি তেওঁলোকক শিক্ষা প্ৰদান কৰিব লাগে এইটো প্ৰধান দায়িত্ব হ'ব লাগে আৰু চৰকাৰৰ প্ৰধান ৰেছপন্সিবিলিটি হ'ব লাগে এইটো নহয় যে মানে পিটিআৰটো মানে প্ৰধান দায়িত্ব পাব লাগে এইটো নহয় পিটিআৰ বনোৱাৰ উদ্দেশ্যটো আছিলে যে চৰকাৰে সেইটো এটা পলিচি লেভেলত যে আপোনালোকে সেই পলিচিখন সলনি কৰিব পাৰে আমাৰ ট্ৰাইবেল এৰিয়া বা য'ত ইনএক্সেচিবল চিটুৱেশ্যনত স্কুলবিলাক আছে তাত স্কুলটো থাকিবই লাগিব বাচ্চাবিলাকে শিক্ষা পাব লাগে এইটো আমাৰ এটা মৌলিক অধিকাৰ ইয়াৰ কাৰণে আপোনালোকৰ দায়িত্ব আছে যে মৌলিক অধিকাৰখন আমাৰ ষ্টুডেণ্টবিলাকক প্ৰদান কৰাটো এইটো দায়িত্ব পিটিআৰটো এটা পলিচি লেভেলত আপোনালোকে এইটো চেঞ্জ কৰিব পাৰে পিটিআৰৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছক আপোনালোকে এইটো লৈ যাতে সকলো বাচ্চাই এডুকেশ্যনটো পাব লাগে য'ত মানে বড়োলেণ্ড চৰকাৰে ইয়াৰ ক্ষেত্ৰত পোনপটীয়াভাৱে নিজৰ কাউন্সিলৰ লেভেলত যাতে মানে এটা পলিচি মানে লৈ পেলাই এই স্কুলখন মানে ৰক্ষণাবেক্ষণ কৰিব লাগিব য'ত মানে পিটিআৰত অমিল থকা লিষ্টেড যিমান স্কুল আছে এইটো মানে আমি ক্লোজাৰ কৰাটো বা মাৰ্জাৰ কৰাটো আমি বাধা কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা যাতে চৰকাৰে ইয়াৰ সম্পৰ্কে যাতে মানে পলিচিৰ বিষয়ত মানে পৃথককে যাতে ডিচিশ্যন লৈ পেলাই এইবোৰ স্কুলবিলাকক যাতে মানে ৰক্ষণাবেক্ষণ কৰি লৈ যোৱা হয়